সব বস্তুৰ সুখ এফালে আৰু পাৰ্চেল অহাৰ এক্সাইটমেণ্ট এটা চাইডে। আজি আহি পালেহি মই অৰ্ডাৰ দিয়া নাইকাৰ পাৰ্চেলটো। ইয়াতে মই কিছুমান দিছিলোঁ হেয়াৰ কেয়াৰ, স্কিন কেয়াৰ আৰু মেকআপ বুলি একো নাই, অকল লিপষ্টিক এটাহে, কাৰণ মই মেকআপ একো ইউজ নকৰোঁ আৰু নাজানো মই মেকআপ কৰিব। আৰু সেই বস্তুকেইটা হ'লে শ্বেম্পু এণ্ড কণ্ডিশ্যনাৰ, ৰ'জ ৱাটাৰ, লিপষ্টিক, এইটো মোৰ ফেভৰেট, মুলতানী মিট্টি পাউডাৰ, আৰু মই যোনটো সদায় ক্ৰীম লগাওঁ ফেচ, সেইটো মইশ্চাৰাইজাৰ। তাৰপিছত অলপমান পঢ়া শুনা কৰিলোঁ। সকলো সময়তে কনচেনট্ৰেশ্যন একে নাথাকে আৰু মোৰ কিবা এটা হৈছে, পঢ়িব মেলিব পৰা নাই, মন চন ভাল লাগি থকা নাই, সেইটো কাৰণে ভাবিলোঁ চাদৰ ওপৰৰ পৰা এপাক আহোঁগৈ। এনেও আকাশখন দেখিলে মনটো ভাল লাগে, আপোনালোকে জানেই মই আকাশ, চৰাই, ফুল এইবোৰ বস্তু বহুত বেছি ভাল পাওঁ। আপোনালোকৰো যেতিয়াই মনটো বেয়া লাগে ফোন টিপি বহি নাথাকি বাহিৰৰ পৰিৱেশটোৰ লগত সময় কটাব, চাবচোন মনটো নিজেই ভাল হৈ পৰিব।